ৰাস নাচিবলৈ ৰেডি হৈ আছে আমাৰ বৌ। মোৰ দুখ মই নাচিব নাপালো। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ আৰু মনটো একদম ভাল নাছিলে। কাৰণটো কৈ আছোঁ। এতিয়া মই লৈছোঁ কমলা খাবলৈ। ৰ'দত অকণ বহি ৰ'দটো লওঁ। লগতে আছে এহেঁত দুজনীও। এইগৰাকী মানে আমাৰ ৰাস গ'ল, ৰাস নাচিব নাপালোঁ। দেখা নাই নিজকে কিন্তু দেই। ৰাস নাচিব নাপালোঁ। কালি ভাওনা গ'ল, আজি পৰহি ৰাস গ'ল। নাচিব নাপালোঁ কি কাৰণে? আমাৰ এই ডাঙৰ তাই মানে একদম জ্বৰটো হৈ আছিল, কিন্তু ভাল পাইছিল। কিন্তু মানে ৰাসৰ দিনা একেবাৰে মানে 4টা চাৰে 4টা মানতে সন্ধিয়া সময়তে একদম এনেকুৱাকৈ জ্বৰটো উঠিছে, কোনো পধ্যে মানে নকমে। তাৰপিছত বোলো ৰাস নাচিব নাপালোঁ, বোলো চামগৈ। কিন্তু তাই মানে জ্বৰটো কোনো পধ্যে নকমে, বোলো কাকায়েকৰ লগতে দুইজনীকে খুৱাই থৈ যাম। কিন্তু কোনো পধ্যে মানে জ্বৰটো নকমে, একদম তাপ বহুত। সেইকাৰণে মানে নগ'লোঁ, চাবলৈও নগ'লোঁ। মই খাম খোৱা চাবলৈও নগ'লোঁ। আৰু লগতে আমাৰ বৌও নাচিছিল। বৌয়ে মানে চাব কোনো পধ্যে যাব নোৱাৰিলোঁ, কাৰণ মনটো অকণ বেয়া আছিল। যি নহওক আৰু তাইৰ জ্বৰটোতকেতো ৰাস নাচাটো ইমান মানে খুৱাই দিছে, ইমান মানে ইম্পৰ্টেণ্ট নহয়। সেইকাৰণে মানে চাবলৈও নাপালোঁ যে, কাৰণে মনটো অকণ বেয়া। আৰু এতিয়া তাই কালি ডক্তৰৰ ওচৰলৈ গ'লোঁ। মানে অকণমান এইফালে কাপোৰ গুচি আহা। মানে তাই মানে কাহটো বেছি। মানে এই কাহটোৰ কাৰণে মানে অকণ এক্সৰে কৰিব দিছে, তেজ পৰীক্ষা কৰিব দিছে, এনেকুৱা অকণমান কৰিব দিছে। কাৰণ কাহৰ ঔষধ খুৱাই থাকোঁ যদিও কাহটো ভাল নহয়, ৰ'দটো পূৰা লাগিছেগৈ। সেইকাৰণে সেইটো কৰিবগৈ লাগিব, কিন্তু কালি কৰা নহ'ল। এনেই ঔষধ দিলে, জ্বৰটো ভাল পাইছে। আজি 4 দিন হ'ল। কালি জ্বৰটো নাই। কিন্তু আকৌ পৰীক্ষা মঙলবাৰৰ পৰা, আজি হ'ল দেওবাৰ। নালাগে, নাখায় কুকুৰে কমলা নাখায়। হেৰি বেড আছিল বুলি কৈছিল দিয়াগৈ আইতাক খোজা। ৰ'বা, মই কথাটো কৈ লওঁ। তাৰপিছত এতিয়া যি কি নহওক, গ'ল কথা গ'ল। এতিয়া তাই গাটো ভাল পাইছে, সেইটো কাৰণে ভালো মনটো এতিয়া। আৰু এতিয়া বোলো অকণমান ৰ'দত বহি কমলা খাওঁ। আৰু একেবাৰে ৰ'দটো এনেকুৱাকৈ লাগিছে নহয়, ৰ'দটো চকু মেলিব পৰা নাই। কোনটো? মই দিম হা। কমলা লাগে একে বায়েকে গুচাই দিছে। আৰু পঢ়া শুনা একোৱে হোৱা নাই। এতিয়া অকণমান বোলো পঢ়াত বহাম। সেয়া বোলো ৰ'দলৈ অহা দেখি মই গা ধুই আহিছোঁ, আকৌ ৰ'দত বহোঁ। এতিয়া বাজিছে 10:30 বাজি গ'ল। মই গা পা ধুই আহিলোঁ, চাহো খালোঁ। কমলা খাইছা? যি কি নহওক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাব সকলোৱে। আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু যিসকল নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰি অল কৰি থৈ যাব। ঠিক আছে, কি দেখাব পাৰোঁ দেখাম, চাই থাকিব ভিডিঅ'টো। কমলা খালোঁ, এয়া অকণমান মুখতো লগাই লৈছোঁ। কাৰণ খোৱাটো যেনেকৈ ভাল, লগোৱাও ভাল। মানে এটুকু লগাই দিছোঁ, শুকাই গ'লছে। একে ৰ'দটো পূৰা লাগিছে যে। ভুকি আছে, দেখিছে? ইমান ভুকিছে। এইজনী ইমান ফূৰ্তি পাইছে। আৰু ইয়াত দেখিছে, কমলা গুচালে ডাঙৰজনী ছোৱালীয়ে, গুচাই গোটেইখন লেতেৰা কৰি পেলালে। আৰু এখেতে ফূৰ্তি কিমান, একদম দৌৰি ফুৰিছে ইফাল সিফাল। আহা। এইটো কি আকৌ দেখিছে? বায়েক যোৱাৰ কাৰণে ভনীয়েকো গৈছে টিকটিককৈ। আৰু একদম মুকলি পাইছে যে, একেবাৰে বাহিৰত এনেকৈ ওলাব নোৱাৰে। এতিয়া মানে মুকলি পাই পূৰা খোজ দি আছে। আইতাকে লৈ আহিছে কানুন, একদম কানুন। মই এতিয়া আইতাকে এনেকৈ থাকোঁতে আইতাকে গাখীৰ আনিব গুচি
আইতাকে এনেকৈ লৈ থাকোঁতে মই তাইক খোৱা যোগাৰটো কৰি লওঁগৈ। এখেতৰ ষ্টাইল দেখিছে, টিভিত গান লাগি আছে, গান মানে চাই নাচিব, মানে টিভিত গানত নাচিব, সেইকাৰণে আইনা লগাই লৈছে। মই লগাই নিদিম বুলি কোৱা নিজে নিজে লগাইছে। হয়, লিপষ্টিক নলগাই, থৈ দিয়া, মুখখন বেয়া হৈ যাব, এতিয়া নলগাই আহিছে, থৈ দিয়া, হৈ গ'ল অফ কৰি দিয়া। মুখখন এতিয়াহে ধুবলৈ পাৰিছোঁ, কাৰণ সৰুজনী খুৱাই কৰি শুই গ'ল ধুনীয়াকৈ, তাইও ধুনীয়াকৈ শুই আছে, শুলে তাই, আৰু একেবাৰে খুৱাওঁতে মানে একেবাৰে টোপনি ধৰিছে, যেন তেন মানেহে খুৱাইছোঁ, খুৱাই কৰি বোলো শুলে। এতিয়া আমিও ভাতটো খাই আজৰি হৈ লওঁ। এইফালে ভনীয়েক শুই আছে, বায়েকে ফুট দি আছে, তাই মানে ঘামি যায়, খুব ফুট দিয়া নহয় মানে, সেইকাৰণে শুই থাকোঁতে দি আছে, নিজে ষ্টাইল কৰি লৈছে, তাইকো কৰি দিছে। চা তোমাৰ মুখখন চাই দিয়ে, দেখাই ফুটটো দেখাই নাই, সেইটো কি আকৌ দিয়া হ'ল, দিয়া সাৰ পাই যাব। ভাত পানী খাই কৰি এতিয়া বাজিছে 4:30 বাজি গ'ল। দেউতাই আনিছে গাহৰি মাংস আৰু মোক বনাবলৈ দিছে। এতিয়া মায়ে নাখায় কাৰণে নবনায়, আৰু মায়ে মানে গালি পাৰি আছে দেউতাক, কাৰণ আপোনালোকে যদি গাহৰি মাংস খায় মই কি খাম। মায়ে কিন্তু তেনেকৈ মাংসও খাব নোৱাৰে, কাৰণ মায়ে ফেটি লিভাৰ আছে কাৰণে খুব বেছি এটুকু খায় বা দুটুকু খায় এনেকুৱা, কিন্তু ছোৱালীজনীৰ সেইটো খাব, সেয়াই মানে গালি পাৰি আছে। সেয়া মই শুনি আছোঁ। এতিয়া মোক বনাব দিছে, বোলো অকণমান ছোৱালীজনী অকণমান খেলি কৰি থাকোঁতে, ডাঙৰজনী শুইছে, সৰুজনী অকণ আইতাকৰ লগত খেলি কৰি থাকোঁতে মই পটককৈ বহাই দিওঁ। ধুনীয়াকৈ ধুই কৰি ল'লোঁ, সিজাই পেলাই। ইয়াত পিঁয়াজ কাটা আছে, ইয়াত মছলা পিছা আছে, এইটো আকৌ লাই পাত আনিছে, লোকেল লাই পাত আৰু আনিছে, এই গোটেইখিনি দিম নিদিম চাই লওঁ। ইয়াত ধুনীয়াকৈ তেল চেল দি ভাজি আছোঁ। এতিয়া হালধি দিয়া নাই, হালধি দিম। এইটো পপকৰ্ণ বনাইছিলোঁ, এইটো হৈ গ'ল, এইটো দি দিওঁ সিহঁতক। জেলপি, চাহৰ লগত জেলপি খাওঁ। হেল্ল' গাইজ, মই দেওবাৰে ভিডিঅ' এটা বনাইছিলোঁ, তুমি ওলাইছা, তাৰপিছত ভিডিঅ'টো দিয়াই নহ'লে, আৰু কিহৰ কাৰণে নহ'লে, কাৰণ এই অকণমানিজনী একেবাৰে জ্বৰ পুৰা, আৰু ভিডিঅ'টো মানে সেইকাৰণে দিয়া দেৰি হ'ল মানে এডিট কৰা দেৰি হ'ল, কাৰণ তাইৰ লগতে লাগি থকা হৈছিল। আকৌ ডাঙৰজনীও পৰীক্ষা, তাই এতিয়া জ্বৰটো ভাল পাইছে, মোৰো জ্বৰ হ'ল, এতিয়া জানৰ লগতে খেলি আছে। বায়েক স্কুলৰ পৰা আহি, পৰীক্ষাৰ পৰা আহি পেলাই আকৌ দেউতাকৰ লগত বেজি ল'ব গৈছে, আজি তাই বেজি এটা আছে। তাই এতিয়া মাতটো ভাঙি গৈছে, মানে একে কাহ জ্বৰটো ভাল পাইছে যদিও কাহটো আছে, মানে খাবলৈ মন কৰা নাই, বমি কৰি পেলাইছে, তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে ভিডিঅ'টো এডিট কৰাও দেৰি হ'ল আৰু দিয়াও দেৰি হৈছে, আপোনালোকে বেয়া নাপায় যাতে। আৰু ভিডিঅ'টো শেষ কৰি দিওঁ, এইটো মই এতিয়া এড কৰি পেলাইহে ভিডিঅ'টো শেষ কৰা হ'ব। আৰু ঠিক আছে, ভিডিঅ'টো চাব সকলোৱে। বাই বাই দি দিয়া মা, বাই বাই দি দিয়া। তাইকে মাতটো ভাঙি গৈছে একদম। বাই বাই দি দিয়াচোন, বাই বাই দেখিছে, মাতটো একেবাৰে ভাঙি গৈছে। বাই বাই এয়া জানৰ লগতে খেলি আছে দুইজনী। ঠিক আছে, আহোঁ এতিয়া, বাই বাই।